মাজুলীৰ সত্ৰ অনুষ্ঠানসমূহতো বহাগ বিহু পালন। মাজুলীৰ দক্ষিণপাট সত্ৰত অনুষ্ঠিত হয় আজি মালা সেৱা পৰ্ব। আজি মহাবিষুৱ সংক্ৰান্তি। মহাপ্ৰভু যাদৱ বৰাই চিৰা পিঠা দৈৰে ভোগ লগাই বিহু উপলক্ষে সত্ৰৰ ভকত বৈষ্ণৱে আৰু ইয়াৰ পাছতে সত্ৰৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে বিহুৰ ঘোষাৰে নাম পৰিৱেশন কৰে সত্ৰৰ নামঘৰত। প্ৰতিজন ভকতে দুডাল তুলসী মালাৰে সত্ৰাধিকাৰক গুৰু সেৱা জনায়। ইয়াৰ পাছতে সত্ৰাধিকাৰে ভাগত কৰাৰ শেষত বিয়লি ভাগত উঠানাম অনুষ্ঠিত হয়। এই সম্পৰ্কে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ মন্তব্য আছে, শুনো আহক। আজি মহাবিষুৱ সংক্ৰান্তি। এই মহাবিষুৱ সংক্ৰান্তিত সূৰ্যদেৱ মেঘ ৰাশিত পদাৰ্পণ কৰিছে। নৱবৰ্ষ হিচাপে অসমীয়াই আজিৰ দিৱসৰ পৰাই আৰম্ভ কৰে। জয় জয়তে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ ইয়াৰ মাধ্যমেদি অসমৰ প্ৰতিজন ব্যক্তিলৈকৈ আমি প্ৰেৰণ কৰিছোঁ। দক্ষিণপাট সত্ৰত যিটো বহাগ বিহু মহাবিষুৱ সংক্ৰান্তিত মহাপ্ৰভুক ষোড়শোপচাৰে পূজা অৰ্পণ কৰা হয় আৰু আমাৰ সত্ৰত যিহেতু সদায় সিদ্ধান্ন নৈবেদ্য দিয়া হয়, আজি বিহু বুলি চিৰা পিঠা দৈ এনেধৰণৰ জা জলপানী মহাপ্ৰভুক দিয়া হয়, সিদ্ধান্ন নৈবেদ্য প্ৰদান কৰা নহয়। আৰু তাৰপিছত বৈষ্ণৱসকলে নিত্য কৰ্ম কৰাৰ পিছত বিহুৰ ঘোষাৰে নাম গায়। এই বিহুৰ ঘোষা বুলি কোৱা যায় বেহেৰুৱা ঘোষা। বেহেৰুৱা ঘোষাৰ নাম গোৱাৰ পিছত প্ৰতিজন বৈষ্ণৱে দুখন মালা দি সত্ৰাধিকাৰক সেৱা কৰে। এখন তেওঁক ঘূৰাই দিয়া যায় আৰু এখন মালা সত্ৰাধিকাৰে ৰাখে। এই সত্ৰাধিকাৰক সেৱা কৰিবলৈ আহোঁতে সত্ৰাধিকাৰে পৰম্পৰাগত হিচাপে যি সত্ৰীয়া পোচাক, সেই পৰম্পৰা পোচাকত আহি নামঘৰৰ গাদীত বহাৰ পৰম্পৰা আছে আৰু তেনেধৰণে আজি আমি সেই কাৰ্য সম্পাদন কৰাৰ পিছত ভাগৱত পাঠ হ'ব। ভাগৱত পাঠৰ পিছত পঞ্জিকা পাঠ হোৱাৰ পৰম্পৰা আছে। তাৰপিছত পঞ্জিকা পাঠ কৰিব আৰু পিছবেলালে গায়ন বায়ন নতুৱা ওজাপালি যি পৰম্পৰা আছে কৰি পেলাই আমি নৱবৰ্ষক আদৰিম। কাইলৈ বৈষ্ণৱসকলে সত্ৰাধিকাৰৰ বহাত মহাপ্ৰভুৰ গুণানুকীৰ্তনেৰে সংকীৰ্তন আৰম্ভ কৰি চাৰিওহাতী প্ৰদক্ষিণ কৰিব আৰু তাৰপিছত মহাবিষুৱ উৎসৱ বুলি আমি এটা উৎসৱ পালন কৰোঁ, য'ত ৰজাঘৰীয়া নাচ নৃত্য সত্ৰাধিকাৰক প্ৰদৰ্শন কৰে আৰু সত্ৰাধিকাৰেও তাৰ প্ৰতি সন্মান জনাই গামোচা দক্ষিণা আদি প্ৰদান কৰাৰ পৰম্পৰাৰে নৱবৰ্ষক আদৰণি কাৰ্যসূচী চলি আহিছে।